সৰুৰে পৰা মই অকল নহয় আপোনালোকেও দেখিবলৈ পাইছে যে ইয়াত অশান্তিময় এটা পৰিৱেশ। এই পৰিৱেশটো আজি এটা স্বাভাৱিকত ঘূৰি আহিছে, নৰ্মেল এটা পৰিৱেশত ঘূৰি আহিছে। কণ্টিনিউ কৰাটো, সাষ্টেইন কৰাটো, এইটো মানে চিৰযুগমীয়া কৰাটো আপোনাৰো দায়িত্ব, মোৰো দায়িত্ব। বুলি নাই, বহুত পক্ষ আছে যিসকলে মানে এই শান্তি সম্প্ৰীতি কিবা কিবিৰ লগত লিংক নাই। তেখেতসকলে বহুত কথা বেলেগ বেলেগ কথা ভাবে, কিন্তু বিটিআৰ অঞ্চলৰ আমি বাসিন্দা হিচাপে যিহেতু আমি একদম সৰুৰে পৰা মই অকল নহয় আপোনালোকেও দেখিবলৈ পাইছে যে ইয়াত অশান্তিময় এটা পৰিৱেশ। এই পৰিৱেশটো আজি এটা স্বাভাৱিকত ঘূৰি আহিছে, নৰ্মেল এটা পৰিৱেশত ঘূৰি আহিছে। এই নৰ্মেল পৰিৱেশটো কণ্টিনিউ কৰাটো, সাষ্টেইন কৰাটো, এইটো মানে চিৰযুগমীয়া কৰাটো আপোনাৰো দায়িত্ব, মোৰো দায়িত্ব। তো সেইকাৰণে আমাৰ ৰাজনীতি এক্টিভিটিৰ দ্বাৰা যাহাতে এই যে সাতাম পুৰুষীয়া এটা যিটো আমাৰ সম্বন্ধ যিটো আমি ঘূৰাই আনিব পাৰিছোঁ, মানুহৰ মুখত পুনৰ হাঁহি ঘূৰাই আনিব পাৰিছোঁ চবে মিলি পেলাই, আৰু আমাৰ ল'ৰা ছোৱালী, আমাৰ যুৱ যুৱতীসকলে এটা ভৱিষ্যতৰ সপোন এটা দেখিব পৰা এটা পৰিৱেশ আহিছে। এই পৰিৱেশটো সদায় ৰাখিব লাগিব। বাকী যিটো অন্তৰ্গাঁথনি নিৰ্মাণ কৰা, বেলেগ বেলেগ অৰ্থনীতিকৰ কাৰণে কাম কৰা, সামাজিক যিটো ন্যায়ৰ কাৰণে কাম কৰা, বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ ৰীতি নীতি সাংস্কৃতি ধৰ্ম জীয়াই ৰখা, এইবিলাক কামটো কৰিবই লাগিব। কিন্তু এইবিলাক কাম কৰিব যেতিয়া অঞ্চলটোত এটা সুস্থিৰতা থাকিব। এতিয়াই কথা নকওঁ, ইয়াৰ ওপৰত পিছত ক'ম, যিহেতু পৰিৱেশটো চোৱা চিতা কৈ আছে আৰু চৰকাৰ জ্ঞাত, গতিকে ইয়াৰ ওপৰত মই এতিয়া কথা নকওঁ। ৰাজ্যত ইতিমধ্যে কেইবাটাও এনেকুৱা ঘটনা ঘটিছে। চাওক, সমাজখন এটা পজিটিভ দিশত আগবাঢ়ি থাকে আৰু কোনোবাই সৰু সুৰা এনেকুৱা চিন্তাৰ মানে ঘটনাবিলাক হৈ থাকে। চ' সমাজখন আগুৱাই যোৱাত আজিৰ কথা নহয়, হাজাৰ বছৰৰ পৰা, 100 বছৰৰ পৰা, যেতিয়াৰ পৰাই বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাক হৈ থাকে। আমি সুস্থ সমাজ গঢ়াৰ কাৰণে শিক্ষাৰ দিশত, আধ্যাত্মিকতাৰ দিশত, বাকী দিশত গুৰুত্ব দিব লাগিব। তেনেকুৱা এটা দুটা ঘটনাবিলাক যাতে অনাগত দিনত আমাৰ অঞ্চলত নহয়।